চৰকাৰী স্কুলত নপঢ়াওহে ভাল আছিলে বুজিছা হ'ব হ'ব এইবোৰ কথা ক'লে মামাই আমাক জিলাৰ ভৰাই দিব আবেলি হ'ল নহয় দৌৰিবলৈ যাওঁ ব'লা যাম মানুহবোৰৰ দিনক দিনে চিন্তা শক্তিবিলাক হ্ৰাস পাব ধৰিছে চিন্তা চৰ্চাবোৰ কিবা বনৰীয়া জন্তুৰ দৰে হ'ব ধৰিছে তুমি দেখোন একে হিমা দাসৰ দৰে দৌৰা দিম নহয় জ্বলাইছোহে ধৈৰ্য ধৰ দেখোন আজিকালি মাল আৰু বাবা একেলগে খাওঁ যে কেছটো কি নন্দিনীয়ে কি লাট মাৰিলে নেকি নহয় বে এইবোৰ তই কি ফাল্টু কথা কৈ আছ গোটেই জীৱন এক ৰঙীন জীৱনৰ দলিচাত এখন সুখৰ সংসাৰ কৰাৰ আমেজেই বেলেগ মানে তোমাক মই অৰ্ধাংগিনী হিচাপে বিচাৰোঁ যদি তোমাৰ কোনো আপত্তি নাই কিন্তু সুবাস ভয় লাগে অ' ভয়ৰ কাৰণটো জানিব পাৰো নেকি লকডাউন এৰা মোৰ আজিকালি ৰাজতন্ত্ৰৰ দিন আহিল ৰজা ঘৰীয়াই যি নিয়ম বান্ধি দিয়ে সেইমতেই চলিব লাগিব সিদিনা 7,000 টকা দিছিলোহে আকৌ কিয় লাগে লাগে আৰু দিয়া ল'ৰা মানুহ নহয় জানো এনেদৰে পুলিচে মালবিলাক ধৰি থাকিলে আমি দেখোন মাল খাবই নোৱাৰা হৈ যাম সুবাস আৰু নন্দিনী প্ৰেমিলীলা কি হৈছে ঐ বৰ ভাল নহয় তহঁত ল'ৰাবোৰ বৰ লেতেৰা বস্তু তহঁতে বেলেগৰ আবেগ অনুভূতি মৰম এইবোৰ বুজিবলৈ চেষ্টাই নকৰোঁ মই তোমাক শাৰীৰিক আৰু মানসিক সুখ দিব নোৱাৰিব মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো I hate you মই তোমাৰ দৰে মানুহক সঁচাকৈ ঘৃণা কৰোঁ আমি সকলোৱে মিলি এই ড্ৰাগছ ব্যৱসায়বোৰ বন্ধ কৰাৰ কথা ভাবিছোঁ কিডাল কৰিবি অ' আমাৰ ইমান সৰু সুৰা গেং নহয় বুজিছ বহুত ডাঙৰ নেটৱৰ্ক আছে আমাৰ আজি ক'ত লগ কৰিবিনো কোনে লগ ধৰাৰ কথা কৈছে আৰু আমাৰ এই অভিযানৰ প্ৰথম শিকাৰ হ'ব নিয়ৰ আৰু এয়া বাস্তৱ